खुलुमबाय स्टुडिअ आं रबिन बसुमतारी बाक्सा जिल्लानि कुबारि चकआव श्री श्री बिमा लक्ष्मी फुजा आरो सभा फोरबो खुंफुंदों। नंगौ बे समाव जायगानि थागिबि रायजो राजाफोरा बिमा लक्ष्मी फुजा फोरबो फालिनायाव मुखुब जानायखौ नुनो मोन्दों। गुबुन गुबुन जायगा आरो गुबुन गुबुन ओनसोलाव फालिनाय बायदिनो बिमा लक्ष्मी फुजा फोरबोखौ बाक्सा जिल्लानि कुवारि चकआवबो सानबानि हाबाफारिजों खुंगा 77थि फालिनाय जादों। बानजायग्रा आफादा 77थि श्री श्री लक्ष्मी फुजाखौ सानबानि हाबाफारिजों खुंनाय जागोन। बे फुजा फोरबोआ सानबानि गेजेराव गुबुन गुबुन हारिमुआरि आरो धोरोमारि हाबाफारि लानानै खुंफुंजागोन। प्रथमे আজিৰ অনুষ্ঠানত ৭১তম শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আজি প্ৰথম আমাৰ মুখ্যদ্বাৰ মুকলি হ'ল, তাৰপিছত প্ৰতিমা স্থাপন হ'ল, আমাৰ প্ৰদৰ্শনী গৃহ মুকলি হ'ল আৰু উদ্যান আছে আমাৰ মানে পাৰ্কৰ এখনৰ ব্যৱস্থা কৰা হৈছে, যিহেতুকে মানুহখিনি আমাৰ ইয়াত অনুষ্ঠানত সকলোৱে সহযোগ কৰে। এই অঞ্চলৰ মানে এখন ডাঙৰ পূজা হয়, তো সেইকাৰণে এই অঞ্চলৰ মানুহখিনি ইয়াত আহে, যিহেতুকে আমি এখন পাৰ্কৰ ব্যৱস্থা কৰিছোঁ। ইয়াত সৰু ল'ৰা ছোৱালীও এটা এমুজমেণ্ট পায়, লগতে আমাৰ যুৱক যুৱতী তথা জ্যেষ্ঠসকলেও মানে এই পাৰ্কখনক লৈ মানে অতি উৎসাহী। আৰু আমাৰ ধন্যবাদ দিব লাগিব আমাৰ যিখিনি এবলক গাঁৱৰ যুৱক, ই মানে দিনে নিশাই কষ্ট কৰি এখন সুন্দৰ পাৰ্কৰ ব্যৱস্থা কৰিছে তেওঁলোকে, লগতে লাইটিং চাইটিং এইবিলাক যিখিনি কাৰ্যসূচী কৰিছে গোটেইখিনি আমাৰ এবলকৰ যুৱকে কৰিছে। আৰু আজিতো বিশেষকৈ আজি পূজাটো থাকিল, পূজাত আমাৰ ওজাপালি আছে আৰু অহাকালি আমাৰ আছে কৌতুক গোষ্ঠী, মাঘ ফাগুন চৈত কৌতুক গোষ্ঠীৰ এটা অনুষ্ঠান আছে। লগতে স্থানীয় যিখিনি আমাৰ শিল্পী আছে সেইখিনিক আমি এখন উপযুক্ত মঞ্চ দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে এটা সাংস্কৃতিক মানে অনুষ্ঠান আমি ৰখা হৈছে। আৰু তাৰ পিছৰ দিনা আছে আপোনাৰ সুদূৰ গুৱাহাটীৰ পৰা মাতি অনা ইন্দ্ৰধনু মিনি থিয়েটাৰ তেখেতসকলৰ অনুষ্ঠান আছে, লগতে ডেন্স গ্ৰুপো আছে। আৰু আমাৰ 9 তাৰিখে আপোনাৰ অনুষ্ঠান আছে। আমাৰ সুদূৰ কৌতুক গোষ্ঠী এটা মাতিছোঁ আমি, সুদূৰ আপাৰ আছামৰ পৰা আহিব চিচিং ফাক, তেওঁলোকৰ এটা ভাল এটা অনুষ্ঠান হয়, তো তেওঁলোকক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। আৰু লগতে আমাৰ মানে সাংস্কৃতিক সন্ধিয়া আছে, সাংস্কৃতিক সন্ধিয়াৰ পল কাশ্যপ আৰু পাহি কাশ্যপৰ গীতৰ শৰাই আছে। তাৰপিছত 10 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, নীলাভনীতাৰ গীতৰ শৰাই আৰু পল আকাশ আছে। লগতে আমাৰ ইয়াতে থিয়েটাৰৰ ব্যৱস্থা আছে, থিয়েটাৰ 7, 8, 9 তাৰিখে থিয়েটাৰ মাতিছোঁ আমি। ৰাজতিলক থিয়েটাৰৰ এইবাৰতো যথেষ্ট ৰাইজে সঁহাৰি দিছে, ৰাজতিলক থিয়েটাৰ বহুত ভাল নাটক হৈছে। তো সেইকাৰণে ৰাইজসকলক মই অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ আমাৰ এই অনুষ্ঠানটোত যাতে সকলোৱে সহযোগ কৰে, অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে শান্তিপূৰ্ণভাৱে এটা অনুষ্ঠান যায়। আৰু তাৰ মাজতে এটা কথা ক'ব লাগিব, এটা দুখৰ বিষয়, যোৱা কিছুদিন আগতে আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা অসমৰ জনকণ্ঠ জুবিন গাৰ্গ মানে তেখেতৰ মৃত্যুৱে হ'ল নে হত্যা কৰা হ'ল এতিয়ালৈকে বাৰু হোৱা নাই, কিন্তু এইটো এটা দুখৰ বিষয়। তাৰ মাজেদিও যিহেতুকে আমি অনুষ্ঠানটো আগৰ পৰাই আমি আলোচনাখিনি কৰিছিলোঁ বা এডভান্স দিয়া হৈছিল অনুষ্ঠানটো কৰাৰ কাৰণে, তো সেইকাৰণে আমি অনুষ্ঠানটো কৰিছোঁ। যদিও তেখেতক শ্বহীদ তৰ্পণ যিটো কাৰ্যসূচী আছে তেখেতক আমি আগস্থান দিছোঁ, লগতে তেখেতৰ যিখিনি আমাক দি থৈ গ'ল এইখিনি বস্তু আমি পৰ্দা আকাৰত বা বাস্কপ বুলি কয় সেই আকাৰত আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিদিনা আমাৰ 10 তাৰিখৰ যিটো কাৰ্যসূচী এইটো আমি তেখেতৰ নামতে যিখন মঞ্চ হ'ব সেই মঞ্চখন তেখেতৰ নামতে মানে আমি উৎসৰ্গিত কৰিছোঁ। আমাৰ ৭১তম লক্ষ্মী পূজা আমাৰ পূৰ্বপুৰুষসকলৰ বহুত কষ্টৰ ফলত এই আজি পূজাখনি আহি ৭১ টিমটো ভৰি দিলেহি। আচলতে তেখেতসকলে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে খুব সৰুকৈ এই অনুষ্ঠানটিৰ আৰম্ভণি কৰিছিলে আৰু আহি আজি কালৰ গতিত আমি ৭১ বছৰত ভৰি দিছোঁহি তেখেতসকলৰ আশীৰ্বাদ স্বৰূপে। আৰু আমাৰ এই অঞ্চলত আজি সম্পূৰ্ণ শান্তি বিৰাজ কৰিছে। সকলো ৰাইজে আজি ইয়াতে আমাৰ অনুষ্ঠান ভাগিত সকলোৱে আমাক সহায় সহযোগ আগবঢ়াইছে আৰু সেইকাৰণে আমি সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমাৰ এইবেলি যি অনুষ্ঠান যি উদযাপন কৰাৰ বাবে যিখিনি মানুহৰ মাজত যিখিনি আনন্দ ফূৰ্তি লাগে সেইখন আনন্দ ফূৰ্তি আমাৰ প্ৰাণৰ শিল্পীগৰাকী যি জুবিন গাৰ্গ তেখেতৰ মহাপ্ৰাণৰ লগে লগে আমাৰ আনন্দ ফূৰ্তিখিনি যথেষ্ট ম্লান হৈছে। কিন্তু আমাৰ ৰাইজৰ যিখিনি বছৰৰ মূৰত এতিয়াই পূজা আহে সকলে এই পূজাটোলৈকে ৰখি থাকে আৰু সেইকাৰণে আমি পূজা ফাঁকি কিছু অনুষ্ঠিতভাৱে হ'লেও আমি ৰাইজৰ যিখিনি আশা
বা আকাংক্ষা বা সৰু ল'ৰা ছোৱালীখিনি যিখিনি আশা বছৰ দিনৰ যিটো এটা প্ৰয়াস বা আশা যিটো হৈ থাকে সেইখিনি আমি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ মাজেদি আমি শিল্পীগৰাকীৰ সমূহ সৃষ্টিৰাজিকে ৰাইজৰ মাজত দাঙি ধৰাৰ বাবে প্ৰতিটো অনুষ্ঠানৰ জৰিয়তে প্ৰতিদিনে আমি প্ৰয়াস ৰাখিছোঁ হওক। আৰু আগন্তুক দিনকেইটাত আমি সমূহ ৰাইজৰে ভক্তবান ৰাইজক আমি আমাৰ আটাইকেইটা দিনতে সকলোৰে উপস্থিতি তথা সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰি সকলোৰে কুশল মংগল কামনা কৰি মই সকলোকে ভালে থাকক তাকে কৈ মই সামৰিছোঁ।